हेलो फ्रेंड्स, তোমালোকে কেনে আছা? মই ভালে আছোঁ। মই চাটনি বনাম আজি। আজি ভাতৰ লগত অকণমান চাটনি হ'লে ভাল লাগিব। সেয়ে চাটনিৰ কাৰণে কিছুমান বস্তু লোৱা হৈছে ইয়াতে। প্ৰথম বস্তুবোৰ এটা এটাকৈ কৈ যাওঁ। টমেটো লোৱা আছে, নেমু লোৱা আছে, ইয়াতে পুদিনা, ইয়াতে বন ধনিয়া, ইয়াতে জলকীয়া আৰু এইবোৰ সকলোবোৰ মিক্সাৰত দিম। সকলোবোৰ দিলোঁ ইয়াতে। এতিয়া ইয়াতে অকণমান নিমখ দিম, আপোনাৰ নিজৰ জোখমতে দিব আপোনালোকে। তাৰপিছত অকণমান চেনি দিম সোৱাদ অনুসৰি, যদি ভাল লাগে আপোনাৰ দিব পাৰে, নহ'লে নাই। অকণমান মিঠাতেল দিম, লগতে আপুনি আপোনাৰ ভাল লাগিলে হালধি দিব পাৰে, নহ'লে নাই। এতিয়া মই মিক্সাৰত দিলোঁ, হৈ গ'ল। চাব পাৰে কিমান ধুনীয়া লেয়াৰ এটা আহিছে, দেখিয়ে ভাল লগা, জুতি লগা। অকণমান চাকি চালোঁ, ভাল লাগিল। ৱাও, টেষ্টি। আপোনালোকে বনাই চাব পাৰে। আজিৰ এইখিনি আছিল ঢেকীয়া শাক, লগতে আঞ্জা, পটল ভাজি, দালি আছে, দালিৰ লগত ভেন্দি। যিহেতু ক'ভিডৰ সময়, সেইবাবে অলপ খোৱা খাদ্যবোৰ ভিটামিন, প্ৰ'টিন এইবোৰ যাতে বেছি থাকে, সেই হিচাপত লক্ষ্য ৰাখি কাইলৈ কঁঠাল গুটিৰ কিবা এটা বনাবলৈ চেষ্টা কৰিম। আজি এইটো খাই চাওঁ, আপোনালোকেও চাব পাৰে। ইয়াতে ভিটামিন প্ৰচুৰ পৰিমাণে আছে। তেনেহ'লে ফ্ৰেণ্ডছ, ধন্যবাদ চোৱাৰ বাবে।